অঁ ভাই অঁ মই তোৰ পইচা এতিয়া ঘূৰাই দিমতো আৰে সি দিলেই মই তোক দিম অঁ ঠিক আছে আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত ধেত অ' দা শিখৰ দা দেচোন আগৰ বাকীটো দিয়া নাই নহয় মোক পইচা নাই পইচা দিয়ক না নহ'লে দাদা দিছ এটা। নহ'ব। এ দাদা দিয়ক না কিবাকে এটা নাই নহ'ব আগৰ পইচাটো দিয়া নাই নহয় মোক লাগিব দিম নহয় নাই নহ'ব আগৰ বাকীটো দিবা লাগিব আগৰটো দিলেহে মই তোমাক বেয়া পাৰিম নতুনকৈ শিখৰ ধেত আগতকৈ দিয়া নাই আৰু মই এইটো নতুনকৈ দিবা এ নোৱাৰোঁ দিমতো দাদা মই নাই নহ'ব এ নাখাওঁ যাওক পইচা পালে নিজে কিনি ল'ম এই ৰাংগে যা তই খাবা শিখৰে পেকেট নোখোৱাই আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ চুইচ আছে অফ আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে এ মোবাইলটো চুইচ অফ কি কৰা যায় কি কৰা যায় পইচাটো ক'ৰ পৰা মেনেজ কৰোঁ কোনে ফোন কৰে আকাশ কি কৰোঁ মই মই পইচাটো আজি পামনে এ পাবি পাবি আৰে পাবি মানে চা ভাই কাইলৈ মোক গাৰ্লফ্ৰেণ্ডক ফুৰাবলৈ ধুনীয়া কথা আছে মোক সোনকালে ঘূৰাই দে চা মোৰ নহ'লে কিন্তু ব্ৰেকআপ হ'ব ভাই বহুতো নটংকি পইচা দিয়া যদি সোনকালে ঘূৰাই দে আৰে ভাই শুনচোন তই তাড়াতাড়ি আজি মোক ঘূৰাই দে আৰে ভাই মই যাৰ পৰা পইচা পাওঁ সি চুইচ অফ কৰি থৈছে তই কি ফাল্টু নেকি ঐ মোৰ পৰা ধাৰ লৈ তই আকৌ বেলেগক ধাৰ দিছ সেইবোৰ কি কৰ কৰি থাক তই আৰে তই শুনচোন আজি মুঠতে মোক পইচা ঘূৰাই দিয়ে দেই আৰে ভাই দিমতো সি ফোনটো নধৰাৰ কাৰণেহে দিম না মই নহয় আজি মোক পইচা ঘূৰাই দে নহ'লে কথা বেয়া হ'ব কিন্তু আৰে কথাটো তই বুজি ল না পইচা দে মোক সোনকালে ধেৎ। ফোন কৰিতো নাপালোৱে তাৰ ঘৰলৈকে যাওঁ এইখনৰ আকৌ কি হ'ল শুনিয়ে লাগিছে নেকি মোৰ ধেৎ তেৰি উফ টেনচনে টেনচন জ্বালাৰ ওপৰত জ্বালা আকৌ ফোনটো বাজিল কোনে ফোন কৰে এই মুহূৰ্তত তেৰি ঐ কি হ'ল আজি দিবি নে নাই ক আৰে ৰহে মই তাৰ ঘৰলৈকে গৈ আছো আবে কি ফাল্টু মানুহ বে তই কেলা আৰে স্কুটিখন বেয়া হ'ল আৰে পইচাৰহে পাবিতো আজি দিম কালি দিম কৰি তই কিমান দিন কৰিবি আৰু হা ভাই তই মোৰ কণ্ডিশ্যন বুজিছা আজি দে নহ'লে তোৰ কালি 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 তোৰ বিৰুদ্ধে FIR কৰিম চালা তোৰ কি অৱস্থা কৰো চাবি ফোন ৰাখ চালা হাৰামি ধেৎ হেই আয়া 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 কি কৰা যায় লাষ্ট এবাৰ তাক ফোন কৰাটোৱে ভাল হ'ব ফোনকে কৰোঁ এটা আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ফোনটো চুইচ অফ কি কৰোঁ কাক পইচা বিচাৰোঁ তাকতো আজি পইচাকেইটা দিবই লাগিব সি মোক ইমান বেয়াকৈ কৈছে ইমানখিনি পইচা মই কেনেকৈ মেনেজ কৰোঁ ক'ৰ পৰা আনিম কোনে দিব ই যদি এজাহাৰটো দিয়ে মোৰতো বৰ দিগদাৰী হ'ব মোবাইলটো ফ্লাইট মোড কৰোঁ নেকি কি কৰোঁ
যি হয় হয়। যা। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক। जिस नंबर से आप संपर्क करना चाहते हैं আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক। जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच ऑफ है। कृपया कुछ समय पश्चात प्रयास करें।